আজিৰ ভিডিঅ'টো বাছৰ পৰা আৰম্ভ কৰিলোঁ। নতুনকৈ ৰিলিজ হোৱা চিনেমাখন চাবলৈ বুলি ওলালোঁ লগৰ কেইজনৰ লগত আদাবাৰীলৈ। সলমান খানৰ নতুন মুভি ৰিলিজ হৈছে হেনো। সেয়া আৰু পিছ পৰি নাথাকিলোঁ। লগতে লগৰ কেইজনৰো ছুটি আছিলে দিৱালীৰ কাৰণে। সেয়া আমি প্লেন কৰিলোঁ দিৱালীত মুভি এখনকে চাম। আৰু আমাৰ টিকটটো আছিল প্ৰায় ৰাতিপুৱা 11:30মান বজাৰ। গোটেইবোৰ ভালেই আছিলে, কিন্তু ভিতৰত অকণমান ঠাণ্ডা লাগিছিলে, যদিও কিন্তু মুভি এৰাত নাই। আৰু পাইজনৰ এণ্ট্ৰি এক্সেলেণ্ট আছিলে। আৰু ইণ্টাৰভেলৰ সময়ত অকণমান ফ্ৰেছ হৈ খোৱা বোৱা কিবা কিবি ল'লোঁ, লগতে দুই এখন ফটো আৰু লগতে ভিডিঅ' ক্লিপ কেইটামান কৰি ল'লোঁ। আৰু ৰ'ব, মই সুধিবই পাহৰিছিলোঁ, আপোনালোকে মুভিখন চালেনে? আৰু মুভিখন কেনেকুৱা পালে কমেণ্টত জনাবচোন। আৰু মাজতে অকণমান চিঞৰ বাখৰ বাঢ়ি গৈছিলে, গম পাইছে চাগে কিহৰ কাৰণে? হয়, শ্বাহৰুখ খানৰ এণ্ট্ৰিত গোটেই অডিয়েঞ্চখিনিয়ে খুব চিঞৰি উঠিছিলে, খুব ভাল লাগিছিলে। আৰু চাওকচোন, গোটেইখিনি অডিয়েঞ্চ মুভিখন শেষ নহওঁতে যে থিয় হৈছে,